কারণে স্বামী ময় এই হল অভাব
রসাই মহাগৌর হাতে ধনু ধরি রসাই রিবায়া ঘুরিয়া ঘুরিয়া পুরে আনন্দে কামাল আনন্দে এই দিনের দিন মান ঘুরি ঘুরি এই রসায় এমনি গমনা অনন্তরে যায় অনন্তরে যায় রসায় ও বেলি ডুবু ডুবু রসাও ভানুয়া অকস্মাতে দেখিলা রসা নর্মদার দেখিলা রসায় আছে বেছে কেসুয়াকে আছে বেছে কেসুয়াতে কোন পিতা কোন মাতা হবে মহা এতিয়া কৌ ক্ষেত্ৰ যাই মনে মনে ভাবে যিহেতু মই অপুত্ৰ যিহেতু মোৰ ৰাণীৰ গৰ্ভত কোনো সতি সন্তান নাই এই শিশু গোটকে মই কৰিব পালন হয় এই বুলি নৰপতি চিৰপৰে মন কেঁচুৱাটি লৈ গইলা কেঁচুৱাটি লৈ গইলা Bahia aku murka kalau bos tuan semua selama ya dia moro
মনৰ মাজে পালৈ এটা অপূৰ্ব সন্তান মনৰ মাজে পালৈ এটা অপূৰ্ব সন্তান সঁচাকৈ প্ৰিয়ে আমি মহাভাগ্যৱান সঁচাকৈ প্ৰিয়ে আমি মহাভাগ্যৱান শিশু দেখি ৰাণী পাছে আচৰিত দেখি গোপালী লাগিয়া গলি পৰি শিশু নাম সত্যজিৎ ৰাখিয়া রাজনীতি ধর্ম নীতি রাজনীতি ধর্ম নীতি তার পিছত চাও যেতিয়া কৌশিক ৰজাৰ বৃদ্ধকাল হৈছিল আৰু তেতিয়া পুত্ৰৰ হাতে ৰাজ্য ভাৰ আৰু পিতৃৰ আজ্ঞা পালে সত্য জিকে ৰজা Diya asal kaya rani lage, diya asal kaya rani lage. Diya tamayo nason, amar putra hasya jitar holi lagauban, mona me bhaviro. Himate Raja Rani, pore aro. Mantri gana masih mantri gana masih mantri gan malu kan. Oh ya takam kara hai. Mantri gan takam kara. Saya boleh mantri gan takam. Hatta sitor babe punya. Hatta sitor babe punya. और दादी ने दिए दादी और ज़रा यहाँ देखे
punya pangan apa? Bisa punya semangat politik. Tapi kurang punya bisa কন্যা দেখে এফালে চাই এফালে চকু কেৰা কন্যা দেখে কন্যা দেখে দাঁতকে দেখিনো চাবা চিঠা কিছুমানৰ গল্প খাতা লোকৰ খবৰ গা কিছুমানৰ গল্প খাতা ভৰি দুখন পাতি যাব ভৰি দুখন কিনো চাবা ভৰি দুখন কিনো চাবা কন্যা ভাঙনা নাপাবা দুই এজনীয়ে কন্যা কিন্তু দেখাত আছিল ভাল হলে কি হব আজিকালি যিয়ে যুগ ভালাপি নাখাই তাৰ মানে কি জানে Hello. Ahida. Oh, mami na po. Mare bokul na mo po pa diyan. Palay diga po. Palay diga po. Sibat daw na sige. Punya na pame. Bol. Bhai uno dia hobe. Ora daraya loi. Ye hoja ti to bujo na bisai na pai.
কলা মন্ত্ৰীগণ মোৰ পুত্ৰ সত্যজিতৰ বাবে তোমালোকে এজনীও কন্যা নাপালা এক কথা শুনি কৌশিক ৰজাই মৰ্মাহত হইলা কথা শুনি কৌশিক ৰজাই কি উপায় কৰোঁ বুলি আৰু আনফালে এই জয়ধ্বজ নামে মন্ত্ৰী আছিলে এই ৰজাক চাহিয়া ও মহারাই 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 ও মহারাই পূজাবতী নামে মোর কন্যায় কয়াছে ঘর পাই হল মোর মাত্র মহানে বিব পারো মই মন্ত্ৰীগণ তুমি বিলম্ব নকৰি তোমাৰ কন্যা খুঁজ পতে আৰু বিয়াৰ দিন ঠিক কৰে দিন বাৰ নিশ্চয় বিয়া যাম দৈ দিব চিৰা দিব আৰু দিব লাৰু সঁচা কথা
jadi sampai Putra biya patero sai Putra biya patero sai Kuldavati Hambe kira moira Kuldavati hambe makin saya pasir jalan juga bukan beribadah bukan beribadah oh siapa oh biar bukan kalau खाना पीना मालिक भात खुआए भात खाए रुचि खुआए रुचि खुआए भात खाए खुआए भात खाए बाप रे बाप अरे बिरेली कितना हॉल लिखी ना आखो तो हारजो होई जा और रुचि की खाना पांच
টান হৈছে নেকি হ'ব মানে দেৰি হ'ল ৰ'ব এই ৰুটিৰ লগত পিছলে হবৰ কাৰণে মই বস্তু এটা দি আছো কি বস্তু পিছলে হবৰ তাৰে লগত আনি দিয়া তাৰে লগত আনি দিয়া মাৰি চাপা মাৰি চাপা মাৰি না Pulau sini ya semua. Beli ni. Dia goreng di pulau ni. Mahal sih ya. Jangan boleh apa nak. Jangan boleh tadi. Jangan boleh apa nak. Jangan boleh tadi. Jangan boleh apa nak. Suci pan mari ya se, suci pan mari ya se, mari chapa, mari chapa, mari chapa. Oh bhaiya, diri kya isyara Allah. Ayah tu, ayah kaunte kisu manor. Tiap tani. Kalau konvas lagi, ikhlas. Naik saja hakam siapa yang mesti. Para masyarakat nama berniagaan, untuk buat terperai semua, berbuat disibuk nggak berbuat dari kusi. Betul aja kalau bomai sudah apa bu? Aku kan dibilang mana itu kalau hal kayak sana kusi lagi kalau gondong dia. Ya gondong masih tolong udah aku busi. Yaksor mari dina hai kya man liya gaya agor ka sune wahan saya se hosa to jaha bala bhi di hai undi kya man liya kya agor ka jaba jodi kare diana kodai boy tamne bahut bhukiye man boy nangwa poribesh nai jodi apnalokor majot naam gaise joa 2014 saner 17 May tarikhe मोर डांगर लड़ा दिन एक्सीडेंट
এই ল'ৰাজনৰ যোৱা একমাহ পিছতে মোৰ পত্নীও গতিকে পুত্ৰ আৰু পৰিবাৰৰ দুখত মই মৰ্মান্তিক হৈ গৈছোঁ কিন্তু মোক বচাই ৰাখিছে একমাত্ৰ হৰিণ নাম আপোনালোকৰ মাজত ফূৰ্তি কৰি মই ভাল পাওঁ ধেমালি কৰি ভাল পাওঁ গতিকে ৰাইজ ভৱিষ্যততে আমি আগলৈ আগবাঢ়ি যাব তাৰ বাবে আমাক আশীৰ্বাদ কৰক এই মতে বিয়াখন সমাপন हमें जाने मंत्री गणे बोले आय तुम्हें धैर्य धरा धर्म विधान पेट्रे कुरुक्षेत्र जार गुप्तेर भावे 11 दिনৰ মূৰত শ্ৰাদ্ধ পাতিছিল অশ্ৰাদ্ধ পাতে গংগাৰ মাজৰ পৰা হেন কালে তিনি বাহু এই হেন কালে তিনি বাহু
যেতিয়া সত্যজিৎ ৰজাই পিতৃমুক্তিৰ বাবে গংগাত পিণ্ড দিব খুজিছিল আৰু তেতিয়া সেই গংগাৰ মাজৰ পৰা তিনিখন বাহু ওলাই আহিছিল এই প্ৰথম বাহুৱে পিণ্ড দিয়া মোক প্ৰথম বাহুৱে কয় পিণ্ড দিয়া মোক এই তোমাৰ পিতৃ আছিল মই পূৰ্বৰ কালত আৰু দ্বিতীয় বাহুৱে কয় পিণ্ড দিয়া বুলি তোমাৰ পিতৃ আছিল মই জানিবা সংলি তৃতীয় বাহুৱে কয় মই তোৰ আই এই পিণ্ড দান কৰ বাচা কিবা আশা চাই এইবোৰ দেখি সত্যজিতে আচৰিত হইয়া পিণ্ড নিদিয়াকে যাবে পিণ্ড নিদিয়াকে যাবে হৰি হৰি প্ৰভু মই কি কৰো আছিল এটা বৃক্ষ ৰজাক চাই ধৰ্মপক্ষীয়ে কয় নম্ৰ হৈ ধৰ্মপক্ষী বোলে ৰজা কোনে হাবচন এই যে গংগাৰ মাজত তুমি তিনিখন বাহু দেখিছা সেই তিনিখন বাহুৰ মই তোমাক কওঁ বিৱৰণ শুনা ৰজা পবিত্ৰ শুনা Asila Brahmon Raja Asila Brahmon Ikhamadi Kore Jindroi Prabhavan Raja Kuna Bhajana Maudi আরে সেই মিত্র বহু বামুন মনোরমা নামে মিত্র আসিলা জিয়া রে রাজা আসিলা জিয়া রে ও কি রূপবতী কন্যা সেনায় বেছরে রাজা
আনদিনীয়াৰ দৰে বিক্ৰয় ভিক্ষা মাগে সেইদিনাখন কি হ'ল জানে ৰাইজ সেইদিনাখন এনেকৈ গৈ থাকোঁতে বিক্ৰয় বাটত এজন চোৰ লগ পাইছে চোৰ বাটতে চোৰ এজন बोले बुपा तुम्ही हुआ को मौसम बोले बुपा तुम्ही हुआ बोलो बोले बुपा तुम्ही तुम्ही मोर नाम बुझिছে আৰু মই কোন মই এজন চোৰ আর মোর নাম হয়েছে পুরঞ্জন সুরে বলে মোর নাম সুরে বলে মোর নাম আর গুণাদিত্য এই সুর ব্যক্তি পরিময় আজ বহু একরে অভাবে নয় অভাব নাই বিয়া খান্দে না একটু দেখাই পেলে মাল করে কি ভাবি আছে এটা কথা নহয় মই চোৰ হ'ব পাৰো কিন্তু মই বিয়াৰ পাতা নাই অকল হৰিয়া মই মোৰ নাই তিনি চলি অকল হৰিয়া মই নাই তিনি চলি এইবাৰ ভাবিছো মই হ'ব এইবাৰ ভাবিছো মই কিন্তু এটা কথা নহয় বিপ্লৱৰ মোৰ এটা চৰ্ত আছে চৰ্ত কি জানাই কোনোবাই যদি মোক স্বইচ্ছাই কন্যা দিয়ে দান লগে লগে তেওঁক মই দিন বহি পাম লগে লগে তেওঁক মই দিন বহি পাম এতিয়া বামুণীয়ে মনে মনে ভাবে এনেকৈ সদায় ভিক্ষা লাগি খুজি ঘৰত মই মোৰ কন্যা যদি মনোৰমাক ঈশ্বৰৰ হাতত দান দিব পাৰো তেতিয়াহ'লে মই চিৰদিন সুখত খাব পাৰিম ও ধনৰ লোভে বন্তি ভৰিলা ভিক্ষাৰী
দিছে কোনোবাই যদি তোমাক স্বইচ্ছাই কন্যা দিয়ে দান লগে লগে তেওঁক তুমি দিবা বহু ভাল ঠিক আছে বোপা মই মোৰ কন্যা যদি মনোৰমাক তোমাৰ হাতত কৰো দান তেতিয়াহ'লে তুমি মোক কিমান দিবা ধন কোৱা বোপা তেতিয়াহ'লে তুমি মোক কিমান দিবা ধন এ বামুণ পাগলা পাগলা নহ'ব এই বস্তুটোৰ কথা শুনিছি নেবা বেটা ল'ব ফাঁকা বাতি হৈ যাব তুমি জাতিৰ ব্ৰাহ্মণ হ'ল তুমি তোমাৰ কন্যা মনোৰমাকে ঈশ্বৰৰ হাতত দান দিবা ঠিক আছে ঠিক আছে ঈশ্বৰে বোলে বিপ্লৱ তুমি চিন্তা নকৰিবা উপযুক্ত ধন তুমি এইবোৰে চৰাই বিপ্লৱ কাপোৰ বিহেৰিলা বহুধন লৈ চৰাই পুনৰ বিপ্লৱৰ ঘৰে গৈলা ধন পাই ব্ৰাহ্মণৰ আনন্দিত মন নিজৰ কন্যা মনোৰমাক এই চোৰৰ হাতত বিপ্লৱ কৰিলা আমাৰ বংশা আলয় পাৰা পিছেৰ আহি কি হব লোভে পাপ পাপে মৃত্যু নিজৰ কৰ্মৰ হেতু এই কথা জানে সৰ্বজনে অন্যায় অৱলম্বন কৰি বস্তু হৰণ কৰি জীৱন পালে পুৰণ জানে
যাওঁতে বিধৱা হ'ল সেই বিপ্লৰ কন্যা মনোৰমা বনে বনে কান্দি পূৰ্বতে পুৰঞ্জন চোৰৰ ঔৰসত আৰু মনোৰমাৰ গৰ্ভত এটি সন্তানৰ সৃষ্টি হৈছিল। 10 মাহ 10 দিন যাবে পূৰ্ণ কৰিলা নৰ্মদা নদীৰ তীৰত মনোৰমাই অপূৰ্ব পুত্ৰ এটা প্ৰসৱ কৰিল। তাৰ পিছত মনোৰমাৰ কি হৈছে যন্ত্ৰণাতে মনোৰমাই ধৰ্মপক্ষীয়ে সত্যজিৎ ৰজাক কৈ আছিল। পিছে ৰজা সেই যে নৰ্মদা নদীৰ তীৰত শিশুটি পাইছিল সেই শিশুটি কোন আছিল তুমি জানানে? তুমি নাজানা ৰজা। দৈবক্ৰমে একদিনা কৌশিক ৰজাই মৃগয়ালৈ যায় সেই নৰ্মদা নদীৰ তীৰত অপূৰ্ব পুত্ৰ এটা দেখিবলৈ পায় আৰু সেই পুত্ৰ দেখি তুলি তালি ডাঙৰ দীঘল কৰিছে কৌশিক ৰজাই। এতিয়া ৰজা বুজিলানে? নাই, তুমি বুজা নাই। মই কওঁ শুনা ৰজা, সেই শিশুগত ৰজা তুমি তুমি যে গংগাত পিণ্ড দিব আহিছা আৰু 3খন বাহু দেখিছা, সেই 3খন বাহুৰ প্ৰথম বাহুখনেই হ'ল তোমাৰ আচল পিতৃ চোৰ পুৰঞ্জন, আৰু দ্বিতীয়খন বাহু হ'ল তোমাক লালন পালন কৰি ডাঙৰ দীঘল কৰা পিতৃ কৌশিক ৰজা, আৰু তৃতীয়খন বাহু হ'ল নৰ্মদা নদীৰ তীৰত তোমাক জন্ম দি মৰি যোৱা মাতৃ আই মনোৰমা। গতিকে ৰজা কাৰ হাতত পিণ্ড দিবা? যিহেতু তিনিওজনে পিণ্ডৰ সমান অধিকাৰী। এতিয়া মই কওঁ শুনা ৰজা, এই মোৰ কথা মতে ৰজা তুমি এটা কাম তিনিও নামত তুমি পিণ্ড দিয়া তেতিয়াহে তিনিওজনে ধৰ্মপক্ষীৰ কথা শুনি সত্যজিৎ
Con picha con ay, ya